হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই বা এঘৰলৈ যাওঁতে তাতে মই এইটো খাইছিলোঁ, মোৰ বহুত ভাল লাগিছিল। সেইটো কাৰণে মই ভাবিলোঁ এবাৰ মই নিজেই নিজৰ ষ্টাইলত এবাৰ বনাই চাওঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। তেনেকুৱা একো বিশেষ নাই। এই ৰেচিপিটো বনাবৰ কাৰণে মই এটা কলডিল লৈ লৈছোঁ আৰু এইটো তিল হয়। তিল কিমান দিব লাগে সেইটো বাৰু আপোনালোকক মই ক'ম। আৰু ইফালে নহৰু লৈ লৈছোঁ। তাৰপিছত লৈছোঁ মই পিঁয়াজ এটা আৰু এফাল, শুকান জলকীয়া 2টা লৈছোঁ আৰু কেঁচা জলকীয়া মই 5টা লৈ লৈছোঁ আৰু এটা আলু কাটি লৈছোঁ। তাৰপিছত মই কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি কলডিলটো লৈ লৈছোঁ। এইটো কেনেকৈ গুচাব লাগে আপোনালোকে চাই থাকক আমি কেনেকৈ বনাওঁ। এইটো দেখিছে, ইয়াৰ আমি ফুল বুলি কওঁ কলডিলৰ। এই ফুলকেইটা আমি মাজত যিটো অংশ থাকে মেচৰ কাঠিৰ নিচিনা, সেইটো উখুৱাই দিব লাগিব, নহ'লে খাই ভাল নালাগে। হয়, এইটো মাজৰ অংশটো উখুৱাই দিব লাগিব এনেকৈ। এনেকৈ যিমানখিনি ইয়াতে ফুল ওলাব সেইখিনি গোটেইখিনি আমি এনেকৈ উলিয়াই ল'ব লাগিব। এইখিনি আমি গুচাই ৰেডি কৰি ল'লোঁ। তাৰপিছত এইটো লাষ্টৰ একেবাৰে ভিতৰৰ অংশ, এইটো কুমলীয়া, এইটো আমি ইয়াতে এনেকৈ দি দিম। অলপ মাজত গুচাই মাজত এনেকৈ কাটি দি দিম। তাৰপিছতে এতিয়া আমি এইখিনি বইল কৰিম। আৰু এইখিনি ইফালে এইটো আমি পেলাই দিয়া নাই, এইখিনি আমি কিবা বনাম, সেইটো বাৰু আপোনালোকক নেদেখুৱাওঁ। এতিয়া আমি এইটো বইল কৰি ল'ম ধুই পেলাই। তেনেহ'লে বলক চাই থাকক। এতিয়া আমি এইখিনি বইল কৰি ল'ম। ইয়াতে লৈ লৈছোঁ। তাৰপিছত আলু দি দিছোঁ। আলু এটা মই দুফালকৈ কাটি লৈছোঁ। ইয়াতে আৰু অলপ পানী দিব লাগিব। মই পানী দিছিলোঁ, অলপ কম হৈছে আৰু অলপ দিব লাগিব পানী। ইয়াতে আমি এইটো দি দিছোঁ। তাৰপিছত এতিয়া ইয়াতে এগিলাচ পানী দিম। এগিলাচ নহয়, ইয়াতে মই 3 গিলাচ পানী দিছোঁ। তাৰপিছত এতিয়া আমি এইখিনি বইল কৰিম। ইয়াতে মই একো নিমখ দিয়া নাই। আৰু এইটো আমি ভীমকলৰ কলডিল লৈ লৈছোঁ। বাকীও দিব পাৰি, কিন্তু ভীমকলৰ কলডিলটো বেছি টেষ্টি হয়। সেইটো কাৰণে আমি এইটো ভীমকলৰ পাঁচটা মই দিলোঁ। 5টাত মই এইটো অফ কৰি দিছোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিম। এয়া 1 চামুচ মই তিল লৈ লৈছোঁ, ভিজাই থৈছিলোঁ অলপমান সময়, 2 মিনিট 3 মিনিটমান। এতিয়া আমি এইখিনি ধুই চেকি ল'ম। এইটো ধুই চেকি লৈছোঁ, অলপ টাইম থাকিবলৈ দিম। এইটো তিলটো ফুটিব ষ্টাৰ্ট কৰিছে। এইটো হৈ গৈছে আমাৰ তিলটো। তেল দিম। পিটিকা আমাৰ হৈ গৈছে। বেছি একদম গুড়াকৈ পিটিকা কৰা নাই। এতিয়া ৰেডি কৰি লোৱা পিঁয়াজখিনি দি দিম। জলকীয়াকেইটা ফালি লৈ দি দিছোঁ। মাজত ফালি এইখিনি ৰঙা হোৱালৈ ভাজিব লাগিব।
মানে মৰহি যোৱালৈকে ভজা হৈ গৈছে। এতিয়া আমি এইটো অফ কৰি দিম। এতিয়া আমি লেটিখিনি ইয়াতে খুন্দি ল'ম। এতিয়া আমি তিলৰ লগত এই যোনখিনি ভাজিছিলোঁ পিঁয়াজ জলকীয়াখিনি আমি ইয়াতে দি দিম। এইখিনি হৈ গ'ল খুন্দা, বেছি মিহি কৰা নাই। এতিয়া আমি ইয়াতে যোনখিনি পেষ্ট বনাই লৈছিলোঁ ইয়াতে দি দিম। এতিয়া আমি এইখিনি মিক্স কৰিম। মিক্স কৰি আমি এখন বেলেগ এটা মানে পাত্ৰত নমাই ল'ম। এতিয়া আমি নমাই ল'লোঁ প্লেট এখনত। এতিয়া এইখিনিত আমি হাতেদি পিটিকা কৰিম। আন্দাজমতে এয়া আমাৰ কলডিলৰ পিটিকা ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেকৈ খোৱা নাই তেনেহ'লে এবাৰ খাই চাব পাৰে। বহুত ভাল লাগে খাই, মোৰ বহুত ভাল লাগিছিল। সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ আগতো এবাৰ শ্বেয়াৰ কৰোঁ। সেইটো কাৰণে আজি এই ৰেচিপিটো দিলোঁ। যদি ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰিব আৰু লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। বাই বাই।